নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল AR ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভগ্নাংশৰ যোগ বিয়োগৰ আন এটি নিয়ম লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। আমি প্ৰথম অংকটোলৈ আহিছোঁ। প্ৰথম অংকটো লৈছোঁ 2/3 প্লাছ 3/6। ইয়াত দুটা ভগ্নাংশ আমি পাইছোঁ আৰু এই দুটা ভগ্নাংশৰ হৰ কেইটা আছে 3 আৰু 6। এই হৰ দুটাৰ 3ৰে 6ক হৰণ যাব, মানে 3ৰে 6ক কেইবাৰ যাব? 2 বাৰ যাব। যিহেতু 3ৰে 6ক হৰণ যাব, গতিকে এইটোৰ আমি ডাইৰেক্ট লসাগু লিখিব পাৰোঁ 6। অৰ্থাৎ যদি ডাঙৰ হৰটোক সৰু হৰ কেইটাৰে হৰণ যায়, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? লসাগু সেই ডাঙৰ সংখ্যাটো আমি লিখি দিব পাৰোঁ। গতিকে এই ভগ্নাংশটোৰ লসাগু হ'ব 6। এতিয়া আমি প্ৰথম ভগ্নাংশটোলৈ আহিছোঁ। প্ৰথম ভগ্নাংশটোৰ হৰ হৈছে 3। 3ৰে 6ক কেইবাৰ যাব? 2 বাৰ যাব। আৰু লগে লগে কি হ'ব? ওপৰৰ লবটোক আমি পূৰণ কৰি দিয়া হ'ব। তাৰপিছত আমি কি চিন পাইছোঁ? এইটো প্লাছ চিন পাইছোঁ। এইবাৰ 6ৰে 6ক কেইবাৰ যাব? 1 বাৰ যাব আৰু লগে লগে ওপৰৰ লবটোক পূৰণ কৰি দিয়া যাব। 2 × 2 কি হ'ব? 4 হ'ব। প্লাছ আৰু 1 × 3 কি হ'ব? 3 হ'ব। তলত আমি কি পাই আছোঁ? এইটো 6 পাই আছোঁ। এইটো 4 + 3 কি হৈ যাব? 7 হৈ যাব। আৰু তলত আছে এইটো 6। গতিকে এইটো হ'ব ইয়াৰ এনচাৰ। আমি 2 নম্বৰ অংকটোলৈ আহিছোঁ। 2 নম্বৰ অংকটো লিখিছোঁ আমি 1/5 প্লাছ 2/10। এই ভগ্নাংশ দুয়োটাৰো হৰ কেইটা পাইছোঁ আমি? 5 আৰু 10 পাইছোঁ। এই 5টোৰে 10ক 2 বাৰ যাব। যিহেতু 5ৰে 10ক 2 বাৰ যাব, গতিকে ইয়াৰ লসাগু কিমান হৈ যাব? 10 হ'ব। কাৰণ হৰকেইটা যদি সৰুটোৰে ডাঙৰ হৰটোক হৰণ যায়, তেতিয়াহ'লে আমি লসাগু ডাঙৰ হৰটোৱে লিখি দিব পাৰোঁ। এইটো এটা আমাৰ সহজ নিয়ম। এতিয়া প্ৰথম ভগ্নাংশটোলৈ আহিছোঁ। প্ৰথম ভগ্নাংশটো হৰ আছে, 5 আছে। এই 5ৰে 10ক আমি কি কৰিম? হৰণ কৰিম। 5ৰে 10ক কেইবাৰ যাব? 2 বাৰ যাব। লগে লগে ওপৰৰ লবটোক আমি কি কৰি দিম? পূৰণ কৰি দিম। ওপৰত কিমান আছে? 1 প্লাছ চিন আছে। এইবাৰ আমি দ্বিতীয় ভগ্নাংশটোৰ হৰেৰে এই লসাগুটোক আমি কি কৰিম? হৰণ কৰিম। 10ৰে 10ক কেইবাৰ যাব? 1 বাৰ যাব। আৰু ওপৰত কিমান আছে? লব 2 আছে। এই লবটোক আমি লগ লগ কি কৰি দিম? পূৰণ কৰি দিম। এতিয়া আমি ওপৰখিনি চাইছোঁ। 2 × 1 হ'ব 2 প্লাছ 1 × 2 কি হৈ যাব? 2 হৈ যাব। আৰু তলত এইটো কি পাইছোঁ? 10। 2 + 2 কিমান হ'ব? 4 হ'ব। আৰু তলত কি আছে? এইটো 10। এতিয়া আমি এইটো লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰোঁ। 2ৰে 4ক 2 বাৰ যাব আৰু 2ৰে 10ক 5 বাৰ যাব। গতিকে এনচাৰটো হ'ব 2/5। নিশ্চয় সকলোৱে বুজি পাইছে। এইবাৰ আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 2/3 প্লাছ 1/6 প্লাছ 5/12। ইয়াত আমি 3টা ভগ্নাংশ লৈছোঁ আৰু ভগ্নাংশকেইটাৰ হৰকেইটা আছে 3, 6 আৰু 12 আছে। এতিয়া আমি চাম 3ৰে 6ক 2 বাৰ যাব আৰু 3ৰে 12ক 4 বাৰ যাব। যিহেতু ডাঙৰ হৰটোক আন দুটা হৰেৰে হৰণ যাই আছে, গতিকে আমি ইহঁতৰ লসাগু কি পাম? 12 পাম। এতিয়া প্ৰথম ভগ্নাংশটোৰ হৰেৰে 3ৰে 12ক কিমান যাব? 4 বাৰ যাব। লগে লগে আমি কি কৰি দিম? লবটোক মানে ওপৰৰ লবটোক কি কৰি দিম? পূৰণ কৰি দিম। প্লাছ 6ৰে 12ক কেইবাৰ যাব? 2 বাৰ যাব। লগে লগে ওপৰত এই লবটোক কি কৰি দিম? পূৰণ কৰি দিম। ঠিক তেনেকৈ 12ৰে 12ক কেইবাৰ যাব? 1 বাৰ যাব। লগে লগে ওপৰৰ এই লবটোক কি কৰি দিম? পূৰণ কৰি দিম। এতিয়া আমি ওপৰৰখিনি আকৌ কৰিছোঁ। 4 × 2 কি হৈ যাব? 8 হৈ যাব। প্লাছ 2 × 1 কি হৈ যাব? 2 হৈ যাব। প্লাছ 1 × 5 কি হ'ব? 5 হ'ব। আৰু তলত এইটো কি পাইছোঁ? আমি 12 পাইছোঁ। 8 + 2 কিমান হ'ব? 10। আৰু 10 + 5 কি হৈ যাব? 15 হ'ব। আৰু তলত আমি কিমান পাই আছোঁ? এইটো 12 পাই আছোঁ। এতিয়া এইটোক আমি আকৌ লঘিষ্ঠ আকাৰলৈ লৈ যাম। 15ক 3ৰে 5 বাৰ যাব আৰু
12ক 3ৰে 4 বাৰ যাব। এই এনসাৰটো হ'ব 5/4। আমি 4 নম্বৰ অংকটো এইবাৰ এটি বিয়োগ অংক লৈ আহিছোঁ। এইটো লৈছোঁ 3/6 - 4/18। এইটোত হৰ কেইটা আছে 6 আৰু 18 আছে। যেহেতু 6ৰে 18ক হৰণ যাব, গতিকে এই দুটাৰ লসাগু হ'ব 18। এতিয়া আমি প্ৰথমে চাম 6ৰে 18ক কেইবাৰ যাব, 3 বাৰ যাব। লগে লগে আমি ওপৰটো কি কৰি দিম, পূৰণ কৰি দিম। মাইনাছ এবাৰ 18ৰে 18ক কেইবাৰ যাব, 1 বাৰ যাব। লগে লগে ওপৰটোক আমি কি কৰি দিম, পূৰণ কৰি দিম। এতিয়া 3 × 3 আমি কিমান পাই যাম, 9 পাই যাম। মাইনাছ 1 × 4 4 পাম। আৰু তলত কিমান পাই আছোঁ আমি, 18 পাই আছোঁ। 9 - 4 হ'লে কি হ'ব, 5 হ'ব। আৰু তলত আমি কি পাইছোঁ, এইটো 18 পাই আছোঁ। গতিকে এইটোৱে হ'ব ইয়াৰ এনচাৰ। আমি এইবাৰ 5 নম্বৰ অংকটোলৈ আহিছোঁ। এইটো লিখিছোঁ 3/4 - 1/2 + 2/8। এই ভগ্নাংশকেইটাৰ হৰকেইটা পাইছোঁ আমি 4, 2 আৰু 8 পাই আছোঁ। ইয়াৰ 2ৰে 8ক 4 বাৰ যাব, আকৌ 4ৰে 8ক 2 বাৰ যাব। যিহেতু ডাঙৰ হৰটোক আন দুটা হৰেৰে হৰণ যাই আছে, গতিকে আমি ইয়াৰ লসাগু কিমান লিখিম, ডাঙৰ হৰটো লিখি দিম, অৰ্থাৎ 8 লিখি দিম। এতিয়া আমি প্ৰথম ভগ্নাংশটোৰ পৰা কৰি যাম। 4ৰে 8ক 2 বাৰ যাব, লগে লগে ওপৰটোক আকৌ পূৰণ কৰি দিম। মাইনাছ 2ৰে 8ক 4 বাৰ যাব, লগে লগে ওপৰৰ 1টোক পূৰণ কৰি দিম। প্লাছ আছে এইবাৰ 8ৰে 8ক 1 বাৰ যাব, আৰু লগে লগে ওপৰটোক আমি পূৰণ কৰি দিছোঁ। এতিয়া আমি তলৰ লাইনটোলৈ আহিছোঁ। 2 × 3 হৈ যাব 6, মাইনাছ 4 × 1 হৈ যাব 4, প্লাছ 1 × 2 কিমান হৈ যাব, 2 হৈ যাব। আৰু তলত আমি কিমান পাই আছোঁ, এইটো 8 পাই আছোঁ। এতিয়া আমি প্ৰথমতে প্লাছখিনি কৰি ল'ম। 6 + 2 আৰু লাষ্টত কি দিছোঁ, -4। আৰু তলত আমি কি পাইছোঁ, এইটো 8 পাইছোঁ। 6 + 2 কিমান হৈ যাব, 8 হৈ যাব, -4। আৰু তলত আমি কি পাই আছোঁ, 8 পাই আছোঁ। 8 - 4 কি হৈ যাব, 4 হৈ যাব। আৰু তলত আমি কি পাই আছোঁ, এইটো 8 পাই আছোঁ। এই 4ৰে 8ক যেতিয়া আমি কাটি দিম, তেতিয়া কি হৈ যাব, 2 বাৰ গুচি যাব। আৰু ওপৰত 4ৰে 4ক কেইবাৰ যাব, 1 বাৰ গুচি যাব। গতিকে এনচাৰটো আমি কি পাই যাম, 1/2। গতিকে এইটো হ'ব ইয়াৰ এনচাৰ। এইবাৰ আমি 6 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 3/5 + 5/20 - 4/10। এই অংকটোত আমি পাইছোঁ হৰকেইটা 5, 20 আৰু 10 পাইছোঁ। 5, 20, 10 পাইছোঁ। 5ৰে 20ক 4 বাৰ যাব, ঠিক তেনেকৈ 10ৰে 20ক 2 বাৰ যাব। গতিকে ইহঁতৰ ডাঙৰ হৰটো কি হ'ব, 20। আৰু এই 20টো 5ৰেও হৰণ যাব আৰু 10ৰেও হৰণ যাব। গতিকে ইহঁতৰ লসাগু আমি কিমান পাম, 20 পাম। 5ৰে 20ক 4 বাৰ যাব, লগে লগে ওপৰটোক আমি পূৰণ কৰি দিম। প্লাছ 20ৰে 20ক 1 বাৰ যাব, লগে লগে ওপৰটোক আমি পূৰণ কৰি দিম। মাইনাছ পাইছোঁ আকৌ 10ৰে 20ক কেইবাৰ যাব, 2 বাৰ যাব। আৰু লগে লগে আমি ওপৰটো পূৰণ কৰি দিম। এতিয়া তলৰ লাইনটোলৈ আহিছোঁ। 4 × 3 কিমান হ'ব, 12 হ'ব, প্লাছ 1 × 5 5 হ'ব, মাইনাছ 2 × 4 8 হ'ব। আৰু তলত আমি কি পাই আছোঁ, এইটো 20 পাই আছোঁ। 12 + 5 কৰিলে কিমান পাম আমি, 17 - 8। আৰু তলত পাই আছোঁ 20। 17 - 8 হ'লে আমি পাম 9। আৰু তলত এইটো কি পাইছোঁ, 20 পাইছোঁ। গতিকে 9/20 হ'ব এইটোৰ এনচাৰ।